ঘৰত তুলসী গছ আছে যদি ভুলতো নকৰিব এই কাম, অন্যথা অসন্তুষ্টি হ'ব মা লক্ষ্মী। প্ৰিয় দৰ্শক, যি লোকৰ ঘৰত নিতৌ তুলসীৰ পূজা অৰ্চনা হয় সেইসকল লোকৰ ঘৰত সদায় সুখ সমৃদ্ধি বিৰাজ কৰি থাকে। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ঘৰত তুলসী গছৰ যথেষ্ট মহত্ব আছে। তুলসীৰ পুলিত নিতৌ পানী ঢালি বহুতেই পূজা অৰ্চনা কৰে। আনকি হিন্দু দেৱতা বিষ্ণুৰ আৰাধনা তুলসীৰ পূজা অবিহনে অসম্পূৰ্ণ বুলি ধৰা হয়, কিয়নো তুলসী হৈছে ভগৱান বিষ্ণুৰ যথেষ্ট প্ৰিয়। প্ৰিয় দৰ্শক, যি লোকৰ ঘৰত নিতৌ তুলসীৰ পূজা অৰ্চনা হয় সেইসকল লোকৰ ঘৰত সদায় সুখ সমৃদ্ধি বিৰাজ কৰি থাকে। দৰ্শকসকল, কিন্তু তুলসী গছজোপাক যদি ভালকৈ ব্যৱহাৰ কৰা নহয় অথবা নীতি নিয়ম ভুলকৈ পালন কৰা হয় তেন্তে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে আপুনি। তুলসী গছে গৃহত থকা বাস্তু দোষ শেষ কৰে। তুলসীজোপাৰ পৰা বহুত বেছি লাভালাভৰ বাবে গছজোপা ঘৰৰ উত্তৰ পূব দিশত ৰাখিব লাগে। ভুলতো ঘৰৰ দক্ষিণ দিশত নাৰাখিব তুলসী গছ। ঘৰৰ দক্ষিণ দিশত তুলসী পুলি থাকিলে ঘৰত অশান্তিৰ সৃষ্টি হয়। দৰ্শকসকল, শাস্ত্ৰ অনুসৰি প্ৰতি দেওবাৰ আৰু একাদশীৰ দিনটোত ভগৱান বিষ্ণুৰ বাবে ব্ৰত ৰাখিছিল তুলসীয়ে। সেয়েহে দেওবাৰ আৰু একাদশীৰ দিনাটোত ভুলতো তুলসীত পানী ঢালিব নালাগে। আনকি সূৰ্য আৰু চন্দ্ৰগ্ৰহণৰ দিনতো পানী ঢালিব নালাগে তুলসীৰ গছত। প্ৰিয় দৰ্শক, কেতিয়াও নখেৰে ছিঙিব নালাগে তুলসীৰ পাত। আঙুলিৰ সহায়তহে ছিঙিব লাগে তুলসীৰ পাত। দৰ্শকসকল, কেতিয়াও গা নোধোৱাকৈ স্পৰ্শ কৰিব নালাগে তুলসীৰ গছ। আনকি জোতা চেণ্ডেল পৰিধান কৰিও চুব নালাগে গছজোপা। লগতে তুলসী গছজোপাৰ আশে পাশে আৱৰ্জনা থাকিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হয়। দৰ্শকসকল, বাস্তুশাস্ত্ৰ অনুসৰি যদি তুলসীৰ গছ ঘৰত কোনো ভুল স্থানত ৰখা হয় তেন্তে শুভৰ সলনি অশুভ ফলহে পোৱা যায়। সেইবাবে জানি লওক তুলসীৰ গছ কোন স্থানত ৰখা উচিত। প্ৰিয় দৰ্শকসকল, বাস্তুশাস্ত্ৰ অনুসৰি তুলসীৰ গছ ভুলতো ছাদৰ ওপৰত ৰাখিব নালাগে। ছাদত তুলসী গছ ৰাখিলে আৰ্থিক হানিৰ সন্মুখীন হ'বলগীয়া হয়। তুলসীৰ গছ কেতিয়াও পূব দিশত নাৰাখিব। ইয়াৰ বাবে উত্তৰ পৰা ঈশান দিশলৈ শুভ স্থান বুলি ধৰা হয়। আপুনি লাগিলে পশ্চিম দিশতো তুলসীৰ গছ ৰাখিব পাৰে। দৰ্শকসকল, দক্ষিণ দিশত তুলসীৰ গছ ৰাখিলে বাস্তু দোষ অধিক হয়। সেইবাবে ভুলতো এই দিশত তুলসী নাৰাখিব। প্ৰিয় দৰ্শকসকল, মন কৰিব যাতে তুলসী গছত চৰাই বা পাৰ চৰাইয়ে বাহ নাসাজে, এনেহ'লে ঘৰত বেয়া প্ৰভাৱ পৰে। দৰ্শকসকল, তুলসীৰ গছ ছাদত ৰাখিলে প্ৰকৃতিক দুখ হয় আৰু ইয়াৰ ফলত ঋণৰ সমস্যা বৃদ্ধি হয়। প্ৰিয় দৰ্শক, আপুনি যদিহে এইখিনি নীতি নিয়ম মানি চলে আৰু পালন কৰে নিশ্চয় আপোনাৰ ভৱিষ্যত আৰু লগতে আপোনাৰ ঘৰখন সুন্দৰ হৈ পৰিব। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব আৰু লগতে আপুনি যদি মা লক্ষ্মীৰ প্ৰিয় ভক্ত হয় কমেণ্ট বক্সত জয় মা লক্ষ্মী নিলিখাকৈ নাথাকিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' এটা সামৰি মাৰিছোঁ। জয় মা লক্ষ্মী। ধন্যবাদ।